welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আমি আছোঁ গৌৰীকুণ্ডত আচলতে আমি কেদাৰনাথৰ মন্দিৰৰ পৰা ঘূৰি আহি পালোহি আজি হৈছে নেক্সট ডে কিন্তু কালি ৰাতিপুৱা মানে ইমান লৰালৰি হ'ল প্লাছ মনিবাৰ গাটো বেয়া হ'ল এইটো কাৰণে মোৰ ইমান টেনশ্যন হৈ গ'ল মই ব্লগটো ষ্টাৰ্টেই নকৰিলোঁ মই ঘূৰি আহি ৰাস্তাতে গম পাইছোঁ যে মইচোন ব্লগটো ষ্টাৰ্টেই নকৰিলোঁ অকল ভিডিঅ' কেইটামানহে কৰিলোঁ সেইটো কাৰণে বোলো নাই গৌৰীকুণ্ডলৈ গৈ লওঁ গৈ পেলাই কালি ৰাতি আহি আমি পালোহি ঘূৰি আহি প্ৰায় 11টামান বাজিলে আহি পাওঁতে তো সেইটো কাৰণে ভাগৰ লাগিলে শুই থাকিলোঁ চ' আজি ৰাতিপুৱা এতিয়া মই আমাৰ গৌৰীকুণ্ডৰ হোটেলৰ ওচৰতে আছে গৌৰী মাতা মন্দিৰ তালৈ গ'লোঁ এবাৰ গা পা ধুই সেৱা কৰি আহিলোঁ আৰু এতিয়া চ' ব'লকচোন এতিয়া আপোনালোকক চিধাই লৈ যাওঁ একেবাৰে কেদাৰনাথ মন্দিৰলৈ আৰু এয়া হৈছে কেদাৰনাথ মন্দিৰৰ ৰাতিপুৱাৰ ভাগৰ দৃশ্য কেদাৰনাথ মন্দিৰ হিমালয় পৰ্বতমালাত প্ৰায় 11,760 ফুট ওপৰত অৱস্থিত আৰু ইয়াৰ উৎপত্তিৰ কাহিনী হয়তো সকলোৱে জানেই আৰু আমাৰ ৰাতিপুৱা উঠা অলপমান দেৰি হ'ল সেইটো কাৰণে পূজালৈ অহাও দেৰি হ'ল আৰু এনেদৰে ইয়াত ঢেৰ দোকান আছে আপোনালোকে য'ৰ পৰা পূজাৰ সামগ্ৰীসমূহ কিনিব পাৰিব আৰু আমিও ওচৰৰে দোকান এখনৰ পৰা পূজাৰ সামগ্ৰী কিনিলোঁ আৰু গৈ পেলাই দেখিলোঁ যে একেবাৰে 2 কিলোমিটাৰমান আঁতৰলৈকে মন্দিৰৰ ভিতৰলৈ সোমাবলৈ মানুহৰ লাইন লাগি আছে যিহেতু মুনিবাৰ গাটো বহুতেই বেছি বেয়া আছিল সেইটো কাৰণে আমি ওচৰে পাজৰে খবৰ কৰি গম পালোঁ যে ইয়াতে বেলেগ ধৰণে টিকেট কাটি পেলাই পূজাৰী এজন লৈ পেলাই ভিতৰলৈ যাব পাৰি কম সময়ৰ ভিতৰতে গতিকে এটা সাধাৰণ মাননি দি পেলাই আমি ভিতৰলৈ সোমালোঁ গতিকে যদি আপোনালোকৰ কিবা ইমাৰ্জেঞ্চি হয় বা একেদিনাখনে আপোনালোকে তালৈ গৈ আকৌ ঘূৰি আহিব বিচাৰে তেনেহ'লে এনেদৰে এজন পূজাৰী লৈ পেলাই অফিচত গৈ এটা মাননি দি আপোনালোকে সোনকালে পূজা কৰি আহিব পাৰিব আৰু এয়া চাওকচোন এতিয়াও কিমান মানুহ লাইনত ৰৈ আছে দৰ্শন কৰিবলৈ হয়তো সন্ধিয়ালৈকে সকলোৱে দৰ্শন কৰিবলৈ নাপাবও পাৰে আৰু তাৰ পাছত আমি গ'লোঁ মন্দিৰৰ পিছফালে য'ত ভীমশিলা আছে আৰু এই ভীমশিলাটো কি হয় জানেনে সেই যে 2013 চনত বানপানী আহিছিল সেই সময়ত এই শিলটো পাহাৰৰ পৰা খহি আহিছিল আৰু মন্দিৰ ভাগক বানপানীয়ে ধ্বংস কৰাৰ পৰা ৰক্ষা কৰিছিল আমি পূজা কৰি মেলি ওলাই আহিলোঁ আৰু ইয়াতে বহুত হাল্লা হৈ আছে সেইটো কাৰণে যিমান পাৰোঁ মই ভইচ অভাৰ দি পেলাই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম প্ৰায় 10টা বাজিবলৈ হৈছে আৰু ইয়াত অকণমান ৰ'দ ওলাইছে যদিও বহুতখিনিয়ে ঠাণ্ডা অলপমান ফটো তুলি কিবা এটা খাই আমি অলপ দেৰি আধা ঘণ্টামান ৰেষ্ট লৈ ইয়াৰ পৰা ওলাই দিম কাৰণ যাওঁতে আমাৰ আকৌ আন্ধাৰে হৈ যাব গৌৰীকুণ্ড পাওঁগৈ মানে এতিয়া আমি পূজা কৰি মেলি কিবা এটা খাই ল'লোঁ মেগী খাই ল'লোঁ এতিয়া যাওঁ ৰুমলৈ গাবিলাক একদম ভাল লগা নাই মনিবাৰ গাটো বহুতেই বেছি বেয়া চ' লাহে লাহে গৈ থাকোঁ আৰু কিমান দেৰিকৈ পামগৈ ঠিক নাই কাপোৰ কানি সলাই লওঁ সলাই পেলাই সেই 15 মিনিটমান 20 মিনিটমান ৰেষ্ট লৈ পেলাই ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া মই আহিছোঁ জল ল'বলৈ মুনিবাক বহিবলৈ থৈ আহিলোঁ জেগা এডোখৰত আমি যে মন্দিৰৰ ভিতৰত যে জল চৰাইছিলোঁ যিবিলাক আমি পানী ঢালিছিলোঁ তাত মহাদেৱৰ লিংগটোৰ ওপৰত তাৰ পানীখিনি গৈ পেলাই য'ত ওলাই গৈ সেই পানীখিনি ঘৰলৈ লৈ যাব পাৰি বেমাৰ আজাৰ বা পূজা পাতলৰ কামত দিয়ে চ' সেয়াই লৈ আহিবলৈ ওলাইছোঁ আৰু এইকেইটা মোৰ টেমাত হোটেলৰ পৰা চেকআউট কৰি ওলাই আহিছোঁ ওচৰতে মেডিকেল এখন আছে বুলি শুনিছোঁ তাতে এবাৰ চেকআপটো কৰাই লওঁ মুনিবাৰ তাৰপিছত চেকআপটো কৰাই তাৰপিছত আৰু গৈ থাকিম লাহে লাহে কিমান দেৰিকৈ পামগৈ ঠিক নাই গৌৰীকুণ্ডত আমি যিখন হোটেলত থাকিছিলোঁ যে তালৈকে ফোন কৰি দিলোঁ তেওঁলোকে ৰুম এটা থৈ দিম বুলি কৈছে তাতে গৈ ৰাতিটো বহুত দেৰি হ'ব এইটো গম পাইছোঁ আৰু বহুত দেৰি হ'ব আমাৰ তাতে গৈ পেলাই ৰাতিটো থাকিমগৈ আৰু যোৱাৰ আগে আগে প্ৰাৰ্থনা জনাই আমি যাবলৈ ওলাইছোঁ যিসকলে আমাক দক্ষিণা দি পঠাইছিলে ইয়াত দিবলৈ কাৰণে তেওঁলোকৰ দক্ষিণাবিলাক আমি দিলোঁ সকলোৱে ঘৰত এবাৰ প্ৰাৰ্থনা কৰি দিব যাওঁ এতিয়া ভালে কুশলে পালেগৈ হয় আৰু তললৈকে মুনিবা হৰ হৰ মহাদেৱ কৈ দিয়া হা অঁ এতিয়া আমি শ্বৰ্টকাট মাৰিলোঁ আকৌ সেইফালেদি আহিব পাৰি ৰাস্তাটোৱে আৰু এতিয়া আমি পাইছোঁ হেলিপেড য'ত আহি পেলাই ৰখাইহি হেলিকপ্টাৰবিলাক কালি ৰাতি দেৰি হৈ গ'ল কাৰণে দেখুওৱা নহ'ল চ' এতিয়া দেখাইছোঁ আপোনাক
ইখনৰ পিছত সিখন কণ্টিনিউৱাছলি হেলিকপ্টাৰ আহি থাকে, প্ৰায় 3-4টামান জেগাৰ পৰা আহে। গতিকে আপোনালোকে যদি হেলিকপ্টাৰত আহিম বুলি ভাবিছে তেনেহ'লে প্ৰায় 2-3 মাহ আগতে বুকিং কৰিব লাগিব। আৰু এতিয়া আমি বেগকেইটা পৃথু এজনক দি দিলোঁ, গৌৰীকুণ্ডলৈকে লৈ যাব তেখেতে। হেলিকপ্টাৰত ট্ৰাই কৰিছিলোঁ কেনেবাকৈ পাওঁ নেকি বুলি, কাৰণ মোৰো গাটো একদম বেয়া লাগি আহিছে, লাহেকৈ একদম বিৰাট মাথা বিষাইছে। আৰু মোৰ যেতিয়া মাথা বিষাই মানে একদম চবতছে বেয়া সেইটোৱে আৰু, মাথা বিষালে একদম অৱস্থা বেয়া হৈ যায়। কিন্তু নাই, হেলিকপ্টাৰ তাত মানুহ ৰৈ আছে যে কেনেবাকৈ বাই চান্স পাম নেকি চিট বুলি। যদি মানে এটা চিট কেঞ্চেল হয় ইফালৰ পৰা আহোঁতে, তেতিয়াহে এইফালৰ পৰা পায়, নহ'লে কোনোপধ্যে নাপায়। ৰৈ থাকিতো লাভ নাই, আমি খোজকাঢ়ি ওলাই দিলোঁ। চাওঁ আৰু কেতিয়া পাওঁগৈ। বহুত ভাগৰ লাগিছে। আৰু ইয়াত দেখিছোঁ মানুহবিলাকৰ, ঘূৰি যোৱা মানুহবিলাকৰ অৱস্থা প্ৰায় 80%, 90% মানুহৰ অৱস্থা একেই। কাৰো মানে ঘূৰি যাবলৈ গাত শক্তিয়ে নাই, আৰু ঘোঁৰাত যাবলৈ বিচৰা নাই, কাৰণ ঘোঁৰাবিলাক এনেকৈ তললৈ গ'লে মানে শ্লিপ কৰি যায় যে, বেলেঞ্চটো ৰাখিব নোৱাৰে। পিঠু গাৰ ওপৰত উঠি যাবলৈও বিচৰা নাই মানুহবিলাকে, খোজকাঢ়িও যাবলৈ বিচৰা নাই। মানে চবৰে অৱস্থা, যাক লগ পাইছোঁ ইয়াত একেই অৱস্থাই দেখিছোঁ চবৰে। মই চাওঁ আৰু গৈ থাকোঁ লাহে লাহে। পিঠুজনে কৈছে যে তেওঁ গৈ পেলাই 4 ঘণ্টাত পাই যাবগৈ তল বুলি, আমাক চাগে 6 ঘণ্টামান লাগিব। সেয়াই আৰু এয়া হৈছে ঘোঁৰা ষ্টেণ্ড। ঘোঁৰাত আহিলে মানে আপোনালোকক ইয়াৰলৈকে ঘোঁৰাবিলাকে লৈ আহে আৰু ইয়াৰ পৰা নমাই দিয়ে। আৰু চাওকচোন কিমান অজস্ৰ ঘোঁৰা আছে ইয়াত। আপোনালোকে যাওঁতে আৰু আহোঁতে গোটেই ৰাস্তাটো ঘোঁৰাৰ গোবৰ আৰু মুতৰ গোন্ধলৈ লৈ যাব লাগিব। যিটো মানে প্ৰথমতে বহুত বেয়া লাগে, ৰাস্তাত গৈ অভ্যাসটো হৈ যায়গৈ। আৰু কালি আমাৰ এনেকুৱা হ'ল, আৰু এতিয়া আকৌ গৈ আছোঁ নাই, এতিয়া আকৌ মানে পাবলৈ আৰম্ভ কৰিছোঁ, আকৌ মানে কিবা লাগি গৈছে। প্লাছ আপোনাৰ ঘোঁৰাখিনিয়ে বহুত অশান্তি কৰিব। আগফালৰ পৰাও একেলগতে 4টামান আহি যায়, পিছফালৰ পৰাও আহি যায়, মাজলৈ যাওঁ নে ছাইডলৈ যাওঁ নে ক'লৈ যাওঁ নিচিনা অৱস্থা হৈ যায়। আৰু তাৰপিছত আমি এটা শ্বৰ্টকাট পালোঁ, যিটোৱেদি গৈ পেলাই আমি সেই ওপৰত ওলামগৈ। নাহোঁ বুলি কৈ গুচি আহিলোঁ। সাংঘাতিক ডাঙৰ দীঘল শ্বৰ্টকাট, মানে বেছি নহয় চাগে, 1.5 কিলোমিটাৰমানহে, 1.5হে ওলাইছে, 0.5 কিলোমিটাৰমানহে শ্বৰ্ট হ'ব চাগে। খালি এইটো ৰাস্তাত ঘোঁৰাবিলাক নাই আৰু অশান্তি কৰিবলৈ। বাকী আপোনালোকে যদি আহে পৰাপক্ষত শ্বৰ্টকাট নল'ব। কিন্তু মানে কি হয় ন, মানুহবিলাক চব শ্বৰ্টকাটেদি গুচি আহে যে, লোভ লাগি যায় মানে সোনকালে পামগৈ বুলি। তো সেইটো কাৰণে আহিলোঁ আহোঁতে। এতিয়া যে কিমান দূৰ যাব লাগিব, এনেকৈ হাবি মাজেদি। আমি একদম বিৰাট ধুনীয়া জেগা এডোখৰ পালোহি। এয়া এনেকৈ ওপৰৰ পৰা ঝৰ্ণা আহি আছে, ৱাটাৰফল। কি হ'ল? আমি শ্বৰ্টকাটেদি ওলালোহি, চাহ খাবলৈ বহিছোঁ একাপ। শ্বৰ্টকাটটো বহুত ধুনীয়া আছিলে দেখিবলৈ, বহুত ধুনীয়া, একদম চবফালে ফুল, বনৰীয়া এইবিলাক আপোনাৰ গছ-গছনিবিলাক আছিলে। পাহাৰকেইটাও ধুনীয়াকৈ দেখি, প্লাছ ৱাটাৰফল কেইটামান আছিলে, ধুনীয়া আছিলে দেখিবলৈ, কিন্তু বহুত খাতাৰনাকো আছিলে। আৰু এটা কথা ভাল হৈছে, কালি আমি 2 ঘণ্টাত 1 কিলোমিটাৰকৈ গৈছিলোঁ, আজি আমি 1 ঘণ্টাত 2 কিলোমিটাৰকৈ আহিছোঁ। চ' কালিতকৈ সোনকালে পামগৈ বুলি ভাবিছোঁ আৰু, কাৰণ কালিতো আমাৰ অলমষ্ট 19 ঘণ্টা লাগিলে যাওঁতে। 19 ঘণ্টা? 5টা to 5টা 12 ঘণ্টা, 5:30 to 5:30 12 ঘণ্টা। আৰু এইফালে যে মই 8টাত পালোগৈ, আৰু 2 ঘণ্টা। ঠিকে কিমান লাগিলে আমাৰ? তো কালি যাওঁতে আমাৰ লাগিলে 14 ঘণ্টা। 14 ঘণ্টা লাগিলে। এতিয়া ঘূৰি যাওঁতে চাগে চাওঁ আৰু কিমান লাগে। আৰু লাহে লাহে আন্ধাৰ হৈ আহিলে আৰু আমাৰো অৱস্থাবিলাক একদম বেয়া হ'বলৈ ধৰিলে। প্ৰথমখিনিত আমি যিমান স্পীডত নামি আহিছিলোঁ, শেষলৈ সিমানেই অৱস্থা নাইকিয়া হ'লগৈ আৰু। কালি মুনিবাৰ অৱস্থা বেয়া হৈছিলে, আজি মোৰ অৱস্থা বেয়া হৈ গৈছে। ক'ৰবাত বেঞ্চ বা চকী এখন দেখিলে বহিয়ে থাকিব মন যায়। কালি ভাগৰ লাগিছিলে, কিন্তু ইমান ভৰি বিষোৱা নাছিলে। কিন্তু আজি ইমান বেছি ভৰিটো বিষাইছে। গেট পাই গ'লোহি ৰাইজ। 10:30 বাজিছে। ইমান কষ্ট জীৱনত পোৱা নাছিলোঁ ৰাইজ। একদম কঁকাল বিষ,
একদম কঁকালৰ পৰা তললৈ একো বিষাবলৈ বাকীয়ে নাই পেৰালাইচিছ হৈ গ'ল ওপৰডোখৰ যিমান স্পীডত আহিছিলোঁ এতিয়া মানে একদম হেৰি গৈ আছোঁ গেট পাই গ'লোহি গৌৰীকুণ্ড ইয়াৰ পৰা আৰু 500 মিটাৰমান গ'লে পাই যামগৈ চ' we did it আছিল আমাৰ কেদাৰনাথ মন্দিৰৰ যাত্ৰা বহুত কষ্ট কিন্তু বহুত ভাল লাগে মনটো মই এটাই কথাই ক'ব বিচাৰিম যে আপোনালোকে ফিজিকেলি আৰু মেণ্টেলি প্ৰিপেয়াৰ হৈ লওক যাবলৈ কাৰণে আৰু তাৰপিছত যাওক বহুত ভাল লাগিব বহুত কষ্ট হ'ব সকলোৰে কষ্ট হয় আৰু কষ্ট কৰিম বুলিয়ে মানুহে আহে কষ্ট কৰি ভগৱানৰ ওচৰলৈ যাম বুলি গতিকে কষ্ট হ'ব গা বিষ হ'ব মাজতে এনেকুৱা এডোখৰ জেগা হ'ব মানে যেতিয়া মন্দিৰ পোৱাৰ 7 কিলোমিটাৰমান থাকেগৈ 7-6 কিলোমিটাৰমান এনেকুৱা লাগে নাযাওঁ আৰু এনেকুৱা নিচিনা লাগে কিন্তু হ'লেও যাব গৈ পাই মন্দিৰটো দেখি যিটো মানে চকুন লাগিব বহুত ভাল লাগিলে গৈ পেলাই আৰু সেয়াই বাকী সকলোখিনি কথাটো মই ব্লগৰ মাজে মাজে কৈ গৈছোঁৱেই গতিকে এয়াই আছিল আমাৰ কেদাৰনাথৰ যাত্ৰা আমি এতিয়া ওলাম গৌৰীকুণ্ডৰ পৰা ইয়াৰ পৰা ওলাই পেলাই আমি যাম হৰিদ্বাৰ গতিকে লগ পাম হৰিদ্বাৰত দেই